মৰমৰ মইনাহঁত, তোমালোকে আছা নহয় ভালে? তোমালোকলৈ আজি মই আকৌ এটা সাধু আনিছোঁ। সাধুটোৰ নাম হ'ল এজন গৰখীয়া আৰু এটা বাঘ। গৰখীয়া মানে কি জানানে তোমালোকে? গৰখীয়া হ'ল যিয়ে নেকি গৰু চৰায় তাক গৰখীয়া বুলি। ভগৱান শ্ৰীকৃষ্ণয়ো গৰখীয়া আছিল, হয়নে? জানানে? ভগৱান শ্ৰীকৃষ্ণ গৰখীয়া আছিল। মাকে সৰুতে শ্ৰীকৃষ্ণক গৰু চৰাবলৈ মাতিছিল গান গাই গাই। গতিকে আমাৰো ল'ৰাবিলাক বহুত গৰখীয়া হৈ থাকে। গৰু যাত থাকে তাত গৰখীয়া হয়। গতিকে এখন গাঁৱৰ মানুহে এজন দুখীয়া মানুহৰ ঘৰৰ ল'ৰাক গৰখীয়াৰ দায়িত্ব দিছিল। সকলো মানুহৰ গৰুবিলাক পাহাৰৰ নামনিৰ এখন পথাৰত চৰাবলৈ লৈ যায় আৰু ঘৰে ঘৰে চাৰিওফালে ঘৰে ঘৰে পঠাই দিয়ে গৰুবিলাক। তাক কিবা দৰমহা দিয়ে, তেনেকুৱাকৈ জীৱন ধাৰণ কৰিছিল। কিন্তু সি এনেকৈ বহুদিন গৰু চৰাই থাকোঁতে গৰু চৰাই তাৰ এটা মনত বেয়া বুদ্ধি খেলালে। বুদ্ধিটো কি জানানে মইনাহঁত? সি ভাবিলে মই যদি এনেকৈ অকলে আছোঁ, মই গাঁৱৰ মানুহবিলাকক দেখোন মাতি আনিব পাৰোঁ। কেনেকৈ? বাঘ অহা বুলি। সি এদিন এনেকৈ চিঞৰিলে, বাঘ আহিছে, বাঘ আহিছে, মোক খালে ঐ, খালে ঐ, ৰাইজসকল মোক ৰক্ষা কৰা, ৰক্ষা কৰা, এইবুলি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। গাঁৱৰ মানুহে তাৰ চিঞৰ শুনি গোটেইবিলাকে জাঠি জোং লৈ বাঘ খেদিবলৈ ওলাল। যেতিয়া গাঁৱৰ মানুহ গ'ল, সি হাঁহিবলৈ ধৰিলে। গাঁৱৰ মানুহে তাক বেয়া পালে। কি বদমাইছ ল'ৰা, আমাক এনেকৈ ঠগেনে, সৰু ল'ৰা এটাই, ই বদমাইছ, এইবুলি ঘূৰি আহিল। তাৰপিছত আকৌ 3 মাহমান পিছত আকৌ এদিন তাৰ মনত তেনেকুৱা বুদ্ধি খেলালে। এইবাৰো আৰু আজিও মাতি আনো। সিদিনাও বাঘ আহিছে ঐ, বাঘ আহিছে ঐ, খালে ঐ, মোক খালে ঐ, ৰক্ষা কৰা, ৰক্ষা কৰা, ৰাইজসকল ৰক্ষা কৰা। গাঁৱৰ মানুহ আকৌ সিদিনা আহিল। জাঠি জোং নানান ধৰণৰ লাঠি এইবিলাক লৈ আহিল। তেতিয়া গৰখীয়াজনে জঁপিয়াই জঁপিয়াই হাঁহিবলৈ ধৰিলে। এইদিনা সি খুব আনন্দ পালে। তেতিয়া গাঁৱৰ মানুহে সিদিনা প্ৰতিজ্ঞা কৰিলে, বোলে এইবাৰৰ পৰা সি মাতিলেও আমি কেতিয়াও নাযাওঁ, সি মিছা ঠগেই মানুহক। তেনেতে এদিন সঁচাকৈ বাঘ ওলাল। পাহাৰৰ পৰা এটা বাঘ নামি আহি গৰুবিলাক খালে। প্ৰথমতে সি ইমান চিঞৰিলে, কোনেও নুশুনিলে। গৰুবিলাক খাই উঠি তাক খালে। চিঞৰি চিঞৰি ভাগৰি গ'ল, তথাপি কোনো এজন প্ৰাণীও তাক ৰক্ষা কৰিবলৈ নাহিল। দেখিছানে মইনাহঁত? মানুহক কেনেকৈ ঠগিব নাপায়। মানুহক তেনেকৈ ঠগিলে কি হয়? নিজৰে বিপদ হয় নহয়? কথাতে আছে নহয় মইনাহঁত, লোকলৈ বুলি ভুল পুতি নিজে মৰে ফুটি। গতিকে মানুহক তেনেকৈ ঠগিব নাপায়। তেতিয়া ৰাইজবিলাকে গোট খাই তাৰ মৃতদেহ নাইয়ে, তাৰ হাড় মূৰবিলাক আছে, সৎকাৰ কৰি তাক ভাল নাম কোনো নকলে, কিন্তু তেনেকৈ তাৰ প্ৰাণ গ'ল। গতিকে মইনাহঁত, এনেকৈ মানুহক নঠগিবা দেই। ঠগিলে তোমালোকে এদিন বিপদত পৰিবা নিশ্চয়। গতিকে গম পালা নহয়? তোমালোকে কি বুজি পালা? মানুহক কেতিয়াও ঠগিব বা মিছা কথা ক'ব নেপায়। মিছা কথা মহাপাপ। কেতিয়াও মিছা নকবা আৰু আগলৈ